নমস্কাৰ বন্ধুসকল মই নিশা চৌধুৰী মই মোৰ চেনেল নিষ্কাশ জনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে যেটো থাম্বনেইলত দেখিছে আমি তাজমহল যোৱা টাইমৰ ভিডিও হয় গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো হেতু টাইমত ভবা নাছিলো ভিডিও কৰিম বুলি গতিকে যিখিনি পাৰিছো মিলাই দেখাইছো আৰু এটো এন্ট্ৰেন্স পইণ্ট হয় আমাৰ সিকিউৰিটি চেক হৈ গল অকল ভিতৰত কেমেৰা ফোন আৰু পানী বটলহে এলো কৰে মানে ভিতৰত নিবলে বাকি একো মানে এটা চকলেটও মানে ভিতৰত আনিব নিদিয়ে ইয়াতে গুটেখিনি আছে আৰু তাজমহলৰ কিমান চনত কেনেকুৱা হৈছিল গুটে ফটো সহকাৰে দিয়া আছে ইয়াতে এন্ট্ৰেন্স পইণ্টতে হাজবেণ্ডে গৈ আছে আগে মই পিছে যিখিনি পাৰো দেখাবলৈ চেষ্টা কৰিম গুটেবোৰ নহল আৰু উঠোৱা যিমানে মানে গৈ আছো মানে এক্সাইটমেন্ট বাঢ়ি গৈছিল আৰু দেখা পাম আৰু এনেকুৱা বহু বছৰৰ অপেক্ষাত মানে যেতিয়া পৰা জানিছো তাজমহলৰ বিষয়ে শুনিছো পঢ়িছো তেতিয়া পৰা মন আছিল তাজমহলত যাম আৰু চাবলৈ তাজমহল গতিকে কিবা কৈ আশাটো পূৰণ হৈছে গতিকে দেখিছে এটা জলক ফাৰ্ষ্ট জলকটো দেখালোৱে ফটো আমি ফটোগ্ৰাফাৰে লৈ লৈছিলো টিকেটৰ লগতে টিকেট 45 रुपीस কৈ আছিল পাৰ হেড আৰু ভিতৰত যোৱা কাৰণে 200 কৈ ফৰেনাৰ অলপ বেছি হয় গতিকে এটা ফটো কেখন উঠিলে ফটোত এটা মানে 1000 रुपीसত বহুত কেটা ফটো উঠাই দিয়ে আৰু দেখো এই ভিতৰত তো পৰিৱেশটো বহুত বেছি ধুনীয়া নে বাহিৰত বহুত গৰম আছিল কিন্তু ভিতৰত যোৱাৰ টাইম যেতিয়া হুমালো তেতিয়া একো গৰমৰ ফিলে নহয় ইমান ধুনীয়া বতাহ দি থাকে মানে গৰমৰ একো ভাৱ নহয় আৰু বহুত ধুনীয়া না চাৰিওফালে চাৰিওটা সাইডতে গেট কিখন আছে কিখন বহুত ধুনীয়াকৈ বনাইছে দেখিছে কিমান ধুনীয়া এনে শুনি থকা বা ফটোত দেখি থকাত গৈ গম পাব কিমান বেছি ধুনীয়া সেইখিনি টাইমতে মানে ইমান আইডিয়া লগাই ইমান ধুনীয়াকৈ বনাইছিলে গতিকে জুনে যোৱা নাই এবাৰ নিশ্চয় যাব পৃথিৱীৰ 7টা আচৰিত বস্তুৰ যে এটা হয় একদম হেতু গম পাব তাত গৈ আমি এতিয়া যমুনা নদীৰ পাৰত এটো নদীটো দেখিছে তাজমহলৰ একেবাৰে কাষত বহুত ধুনীয়া পৰিৱেশ আমি গৈছিলো দুপৰীয়া টাইমত দুপৰীয়া 2-3টা মান বজাত গলো নেকি কিন্তু একেবাৰে শেষত আৰু যেতিয়া উলাব ধৰে আৰু মানুহবিলাক তাৰ পিছত আৰু নাই তেতিয়াহে আহিছো এইখিনিত বহি লৈছো তলতে ইয়াতে পানী উলাই কিন্তু হিদিনা নাই আৰু মোৰ চাব মন আছে আৰু আহিব মন আছে যে নাইট ভিউ চাবলে পূৰ্ণিমাৰ দুদিন আগত আৰু পূৰ্ণিমাৰ দুদিন পিছত মানে ৰাতি দিয়ে 8:30 মান বজাৰ পৰা গতিকে হেতু চাব আহিব বহুত মন আছে আৰু পাৰিলে নিশ্চয় আহিম এবাৰ আহিলে যে ইচ্ছাই নপলাই বাৰে বাৰে আহি থাকিব মন হেনেকুৱা লাগি যায় গতিকে যাব আপোনালোক চাব মই যিখিনি পাৰিছো দেখাইছো আৰু ভিতৰখিনি দেখুৱা নহল আমি আহিছো আৰু ভিতৰত কেমেৰা একেবাৰে এলাউ নকৰে গতিকে ভিতৰখিনি দেখুৱা নহল এতিয়া আহিব এইখিনি আহিবৰ টাইমত মানে ইয়াতে তলত সব ব্লু কালাৰ কৰি দিয়া আছে কাৰণে পানীখিনি মানে ব্লু হৈ আছে এই টাইমত গোটে উলাব আৰু এইখিনি টাইমত শেষত আহিছো থাকি বহুত বেছি ধুনীয়া তাজানে তেতিয়া টাইমত ইমান ধুনীয়াকৈ বনাইছিলে আহিলো আমি আমাৰ গেটৰ সন্মুখতে আছিল আমাৰ সেই মানে গেটৰ ওচৰতে গাড়ী তথাপি মোৰ এইখনত উঠিব বহুত বেছি মন আছিল সো 10 টকা কৈ দি এইখনত উঠি ললো আৰু অকনমান গলে মানে শপিংৰো থাকে এৰিয়া শপিং কৰিব পাৰি এইখিনি যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কমেন্ট কৰিব আৰু মোৰ চেনেল নতুন চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব